ৰাতিপুৱা শুই উঠিলোঁ, একো কাম বন আজি কৰাই নাই। আগতে পেট পূজা কৰি ল'লোঁ, বহুত জোৰে ভোক লাগিছে মানে ব্ৰাছ কৰিলোঁ। আজি গৰম পানীও খালী পেটত খোৱা নাই, ডাইৰেক্ট ভাত খাবলৈ আহিলোঁ, ভোকত থাকিব পৰা নাই। দালি, আলু ভাজি, কেৰেলা ভাজি, এইফালে বিলাহী আছিল, ৰাতিৰে চাটনি, এইফালে ৰুটি লৈ ল'লোঁ 2খন। আজি এনেকেই খাম, মজাকৈ একদম জুতি লয়। কেৰেলা কাৰ কাৰ প্ৰিয় বাৰু? কেৰেলা মোৰতো একেবাৰে প্ৰিয়। ওপৰত টেবুলত খাবলৈ মোৰ ভাগ্য নাই কপালত। খাবলৈ ধৰোঁতে দেখি ছোৱালীজনী উৎপাত, তাই তলত টানি টানি তাই ভাত খাব, তাইও মানে খাব আৰু মই যেতিয়া খাব ধৰিলোঁ, মই খাব ধৰিলেই তাইৰ খাব মন যায়। আগতে যেতিয়া খোৱা নাখায়, নামিলোঁ তলত খাবলৈ, নাই তলত খাব দিলোঁ দেখিছে কি এই চাওক আপোনালোকে কি কৰিলে। প্লেটখনত যে দিলোঁ, গোটেই ভাত গোটেই ঘৰত ছটিয়াই শেষ, আৰু হাতত লেপিয়াই চিয়াৰত, এই বিচনাৰ চাদৰত গোটেই লগাইছে। গোটেই ঘৰটো মই চাফা কৰিছিলোঁ মাত্ৰ। বোলো উঠি কেনে ব্ৰাছ কৰি ৰুমটো চাফা কৰি ভাতকেইটা খাই লওঁ, শান্তি দিব, ভাত খোৱা নাই। চাওক কি উৎপাত কৰিলে। তাৰপিছত গা ধুই আহিলোঁ, ছোৱালীজনীক আৰু অলপ খাব দিওঁ, তাই ৰাতিপুৱা নাখালে ন। কণী বইল কৰি দিছিলোঁ তাইক 2টা, মই কণী বইল কৰি দি ওপৰৰখিনি দিছিলোঁ, ভিতৰৰ কুহুম 2টা মই খাই দিলোঁ। মই ৰেডি হৈ আছোঁ এইফালে মাৰ ঘৰত যাবৰ কাৰণে। মাৰ ঘৰত যাওঁ, মায়ে মাতিলে আজি কিবা এটা কাম আছে কাৰণে। তাই চাওক কণী গোটেই পেলাই শেষ কৰি, একো এটা বস্তু মানে তাইক যদি মই খুৱাই নিদিওঁ তাই ভালকৈ নাখায়, পেলাই শেষ কৰি দিয়ে। আৰু মই খোৱালেও তাই ভালকৈ নাখায়, শান্তি নিদিয়ে, গোটেই বস্তু মানে নষ্ট কৰি শেষ কৰি দিয়ে। কণীকেইটাক মানে লাৰি লাৰি মোৰ দুপাট্টাখন লাগিছে। কণী গোন্ধ মানে কণী গোন্ধটো এনেই ভাল নালাগে কেতিয়াবা ক'ৰবাত গ'লে আৰু ভালকৈ শুনিলোঁ কণী গোন্ধটো লাগি আছে নেকি। তাৰপিছত ক্ৰীম লগাই ল'লোঁ মুখত। মই লগাওঁ মুখত আপোনাৰ ল'টাছ ভিটামিন চি জেল মেড জেল ক্ৰীম, এইটো লগাবচোন আপোনালোকে যোনে যোনে ভাল পায় আৰু। এইটো ক্ৰীম বহুত ভাল, বহুত শ্বুট কৰে মোৰ মুখত। আৰু তাৰপিছত ছোৱালীজনীক এই পাউডাৰ লগাই দিলোঁ মই, তাইক মুখ হাত ধুৱাই আনিলোঁ মই। কণী খালে যে চাবোন দি অলপ মুখ হাত ভালকৈ ধুৱাই আনিলোঁ। গাটো ধুৱাই দিছিলোঁ ৰাতিপুৱাই, তেল একো লগাই দিয়ে, মূৰটো ধুৱাই দিছিলোঁ তাইক ৰেডি কৰাই দিওঁ। এই মাক জীয়েক দুজনে ধুনীয়াকৈ ৰেডি হৈ গ'লোঁ। কেনেকুৱা লাগিলে বাৰু মাক জীয়েক যোৰাটো আপোনালোকে জনাবচোন কমেণ্ট কৰি। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব দেই, মোৰ কাৰণে নহ'লে মোৰ ছোৱালীজনীৰ কাৰণে। তাৰপিছত আমি যাত্ৰা কৰিব ষ্টাৰ্ট কৰি দিলোঁ, বাছত উঠি গ'লোঁ। মানে বেছি দূৰ যাত্ৰা নহয়, কমেই, বেছি লং ডিষ্টেঞ্চ নহয়, ওচৰতে হয়। ওচৰত মানে আপোনাৰ 1 ঘণ্টা লাগি যায় আৰু। তাৰপিছত যাই পালোঁ মাৰ ঘৰত যাই ছোৱালীজনী আম লাগে, মানে আইচক্ৰীম লাগে, দেখাই আছে আম লাগে। মায়ে বুজি পোৱা নাই কি আম লাগে, মায়ে বেছি এই মেংগ' আম লাগে বুলি। মই কৈছোঁ নহয় আইচক্ৰীম লাগে, আইচক্ৰীমক আম বুলি কয় তাই। এনেকৈ খাই যে মুখেদি দেখাই দিয়ে। তাৰপিছত মায়ে এটা কিনি দিয়ে, তাৰপিছত আকৌ তাইক গাজৰ কাটি দিলে, গধূলি ভণ্টি আহিলে ডিউটিৰ পৰা, তাৰপিছত তাইক গাজৰ কাটিলে আৰু ময়ো অলপমান খালোঁ গাজৰ। খাই লৈ তাই মানে খাই আছে কিবা কিবি চিপছ গাজৰ এইবিলাক খাই আছে, ভণ্টি আনি দিছে খাইছে। তাৰপিছত ময়ো খাই ল'লোঁ। চ' আজি কেনে বাই বাই দেই সকলোকে। যদি ভাল লাগে লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি দিব। আৰু এয়া মই খাই লৈ মই শুই খাই আছোঁ আৰু আৰামছে একদম। গাজৰটো বহুত ধুনীয়া মিঠা। চ' বাই বাই আজি।